নমস্কাৰ, মই পূৰ্ণিমা। আপোনালোকক মোৰ নতুন ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। আজি মই চুজিৰে বনোৱা লালমোহনৰ ৰেচিপি আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো চুই দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে বা কিবা শুধৰণি থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিব। এতিয়া এই ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ আহক। পোনপ্ৰথমে মই এই কাপটোৰে 1 কাপ চেনি, 2 চামুচ ঘিউ, আমুল তাজাৰ এনেকুৱা চাইজৰ 2টা পেকেট আৰু এই পেকেটৰ এনেকুৱা 2 কাপ চুজি লৈছোঁ। চুজিখিনি এইদৰে চালি ল'ব আপোনালোকে। এতিয়া চুগাৰ চিৰাপ বনাবৰ বাবে এটা কেৰাহীত চেনিখিনিৰ লগত পানী 2 কাপ দি মিডিয়াম ফ্লেমত লৰাই থাকিব যেতিয়ালৈকে চিৰাপখিনি আঠা নহয়। এইদৰে পানীখিনি দি ল'ব আৰু লগতে অলপ ইলাইচি গুড়ি কৰি দি দিলে ধুনীয়া গোন্ধ এটা ওলাব। এইদৰে চেনিখিনি গলি নোযোৱালৈকে আপোনালোকে লৰাই থাকিব যেতিয়ালৈকে আঠা নহয়। এইদৰে লৰাই থাকিব। চেনিখিনি গলিছে, দেখিবলৈ পোৱা গৈছে। এতিয়া মিডিয়াম ফ্লেমত এইদৰে এৰি দিব। পৰাপক্ষত লৰাই থাকিব আঠা নোহোৱালৈকে। একে সময়তে আন এটা কেৰাহীত মিডিয়াম ফ্লেমত অলপ ঘি দি এইদৰে ঘিখিনি গলি যোৱাৰ পাছত ঘিখিনি লৰাই থাকিব গলি নোযোৱালৈকে। তাৰপিছত চুজিখিনি তাত দি দিব। চুজিখিনি এইদৰে ভাজি থাকিব আৰু লগতে চিৰাপখিনিও চাব ভালদৰে গলিছেনে নাই গলা। চুজিৰ কেঁচা গোন্ধ নোযোৱালৈকে এইদৰে ভাজি থাকিব। এইদৰে ভাজি থাকিব। বেছি ৰঙা হ'বলৈ নিদিব চুজিখিনি। এইদৰে ভালদৰে ভাজি থাকিব যাতে লাগি নধৰে তলত। তাৰপাছত আমুল তাজা গাখীৰখিনি সাৱধানে অলপ অলপকৈ ঢালি লৰাই থাকিব যাতে চুজিখিনি লতা বান্ধি নাযায়। এইদৰে লৰাই থাকিব যেতিয়ালৈকে গাখীৰখিনি শুকাই নাযায় ভালদৰে। এতিয়া এনেকুৱা হ'লে কেৰাহীৰ পৰা চুজিখিনি ভালকৈ হিলাই থাকিব। এইদৰে এনেকুৱা হ'লে কেৰাহীৰ পৰা আন এটা পাত্ৰত নমাই ল'ব আৰু ভালকৈ এইদৰে গুচাই ল'ব পাৰিব। তাত নমাই লৈ ভালকৈ এনেদৰে মঠি ল'ব যেতিয়ালৈকে কোমল নহয়। কোমল হোৱালৈকে এইদৰে মঠি থাকিব। এইদৰে ঠাণ্ডা হ'বলৈ নিদিব। কোমলকৈ মঠাই হোৱাৰ পাছত আপোনালোকৰ নিজৰ সুবিধা আৰু নিজৰ পচন্দৰ চাইজৰ মতে এনেকুৱা ধুনীয়া লাডু বনাই ল'ব। কিন্তু চুজিখিনি বেছি ঠাণ্ডা হ'বলৈ নিদিব বা গৰমে গৰমে কৰিব নালাগে। এইদৰে লাডু বনাই ল'ব ধুনীয়াকৈ। চাব যাতে লাডুখিনি ফাট মেলি নাথাকে।
লগতে এটা কথা মন কৰিব যে চুগাৰ চিৰাপত দিয়াৰ পাছত চুজিৰ লাডুবোৰ ফুলি উঠে, সেয়ে বেছি ডাঙৰকৈ নবনাব। এইদৰে গোল কৰি ল'ব। এতিয়া এটা কেৰাহীত ৰিফাইন তেল দি ভালদৰে গৰম কৰিব আৰু লাডুবোৰ এটা এটাকৈ দি মিডিয়াম ফ্লেমত সোণালী ৰং হোৱালৈকে ভাজিব। এইদৰে দি লগালগ লৰাই নিদিব। অলপ ভাজা হোৱাৰ পাছত এইদৰে সোণালী কালাৰ হৈ যোৱাৰ পাছত হেতাৰে ভালদৰে চাকি চুগাৰ চিৰাপখিনিত ঢালি অলপ ডুব যোৱাকৈ এবাৰ লৰাই 20 মিনিটমান থাকিবলৈ দিয়ক। ৰসখিনি লাডুবোৰত ভালদৰে সোমাই গ'লে এটা বাতি আকাৰৰ পাত্ৰত অলপ চুগাৰ চিৰাপৰ সৈতে ওপৰত ইলাইচি বা আলমণ্ড বা বাদামৰ লগত পৰিৱেশন কৰিব। আপুনিও বনাই চাবচোন। এবাৰ দোকানৰ দৰে লালমোহনৰ সোৱাদ ঘৰতে বনাব পাৰিব। মই ফাৰ্ষ্ট বনাইছোঁ এবাৰ, হ'লেও ভালেই হৈছে খাবলৈ। নমস্কাৰ।